নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু আজি আমি যাব ওলাইছো মাজুলীলৈ আৰু তাতকৈ কি কৰো কি নকৰো আপোনালোকক গোটেইখিনি দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো একেলগে আৰু গড়মূৰ সত্ৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম ধুনীয়া ধুনীয়া গছ এইবিলাক মাজুলীৰ যোনখিনি ঠাইত নুমিব লাগে সেইখিনি চাই আহিলোঁ আৰু এইখন হৈছে আউনীআটী সত্ৰ আৰু ইয়াৰে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম হৈ থাকক আৰু এয়া মোৰ ডাঙৰ মামী স্থাপন হয় সত্ৰ স্থাপনৰ পৰা এতিয়ালৈকে অধিকাৰ হৈছে 16জনা এতিয়া লাষ্টৰজনৰ নাম হ'ল শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী তেখেতৰ আলমতেই সত্ৰ অনুষ্ঠানটো এতিয়া সংগঠন হৈ আছে আৰু ইয়াত নিত্যনৈমিক কৰ্ম হিচাপত 14 প্ৰসং চলে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে তাৰ মাজতে কৰ্মচাৰী আছে কৰ্মচাৰীয়ে নিজৰ নিজৰ কৰ্ম কৰেহি আহি গায়ন বায়ন গাই গায়ন বায়ন গাব পাঠ গাব নাম গাই নাম গাব এইধৰণে এই সত্ৰ অনুষ্ঠান হৈছে আৰু তাৰোপৰি সাংস্কৃতিক ক্ষেত্ৰত এই সত্ৰত বহুত অৱদান আছে যেনেকৈ এই কুটিৰ শিল্প বাঁহ বেতৰ শিল্প আৰু এই সাঁচিপাত তৈয়াৰ কৰা সাঁচিপাতত লিখা সাঁচিপাত পঢ়োৱা এনেধৰণে এই সত্ৰ অনুষ্ঠানটো চলি আছে আৰু ইয়াত পুৰণি বস্তু আহোমৰ গাই থৈ দিয়া বহু বস্তু আমাৰ মিউজিয়ামত সংগ্ৰহালয়ত আছে এইখিনি দূৰদূৰণি ৰাইজ আহি চাই চিতি তাৰ পৰা তথ্য লৈ যায় এইবিলাক মাজুলীৰ ঘৰবিলাক দেখিছে নহয় আৰু এনেদৰে হাঁহি তামচা নাচে আৰু সোমাই আহিয়ে এইবিলাক দেখিছে নহয় বহিবৰ কাৰণে ইমান ধুনীয়াকৈ কাঠৰে বনাইছে কমলাবাৰীৰ সত্ৰৰ ভিতৰৰ পৰিৱেশটো চাওক আপোনালোকে ইমান ধুনীয়া কাঠৰে এইবিলাক বহিব পৰাকৈ কি ধুনীয়াকৈ থৈ দিছে এইবিলাক কাঠৰ হয় বহুত ভাল লাগিছে আহি ইয়াতে মেখেলা চাদৰ
ফাগুনি পচোৱা যেতিয়াহে আহোনে বুলি কাকো সুধি নাহে বুকুত মৰম যেতিয়াহে মৰমেও কাকো সুধি নাহে বুকুত যদি মৰম আহে মৰম হৈয়ে ৰয় হিয়াৰ সপোন ভাঙি ছিঙি হিয়াতেহে কয় তথাপিও মৰম কিয়নো হয় মনে বাৰে বাৰে ব্যাকুল হয় তথাপিও মৰম কিয়নো হয় মনে বাৰে বাৰে ব্যাকুল হয় ৰে কম্পিত মাধৱ নয়ন জোৰাই আৰে কম্পিত মাধৱ নয়ন জোৰাই আৰে কপি চাপি উৰু খল বন্ধন কায়ে আৰে কম্পিত মাধৱ নয়ন জোৰাই আৰু এইটোতে আমি প্ৰেক্ষাগৃহতে আমি ভাত খাইছিলোঁ দুপৰীয়াৰ কমলাবাৰীৰ প্ৰেক্ষাগৃহ আমি মাজুলী চাই এতিয়া আমি ৰাওনা হ'লোঁ আৰু বাটতে লগ পালোঁ আমাৰ মোনা দাদাক আৰু এতিয়া আমি আহি পালোঁ বগীবিল দলং এইখন হৈছে বগীবিল দলং আৰু এইটো তিনিচুকীয়া ৰেল ষ্টেচন হয় আৰু আমি ৰাতি দমদমাত থাকি আমি ৰাতিপুৱা ওলালোঁ যাবলৈ ৰাতিপুৱাৰ পৰিৱেশটো সঁচাকৈ ইমান ভাল লাগে আৰু আমি ৰাতিপুৱাই ওলালোঁ এইবিলাক চাহ বাগিচাৰ মাজে মাজে আৰু ৰাতিপুৱাই অকণমান দিগদাৰ হয় সেইবাবে আমি ৰাস্তাতে ৰখি পিনে এনেকৈ চাহ বনাই কিনে খাইছোঁ আৰু ৰাতিপুৱাই খালী চাহ একাপ ধুনীয়াকৈ খাই লৈছোঁ গাখীৰ দিয়া চাহ আৰু এইখন হৈছে ধলাশদিয়া দলংখন আৰু ইমান দীঘল দলংখন সঁচাকৈ আচৰিত আৰু দলংখনত নামি এনেই অকণমান ভিডিঅ' ফটো উঠিলোঁ আৰু এইজন হৈছে কমল দা ধুনীয়া মাফলাৰখন এইখন কিনিলোঁ ইয়াতে আৰু এয়া হৈছে অৰুণাচলৰ বৰ্ডাৰ আৰু ইয়াতে আমাৰ ডকুমেণ্টবিলাক চেক কৰিলে তাৰপিছত আমি ইয়াৰ পৰা ওলালোঁ আৰু এয়া বিশ্বদা আমাৰ গাড়ীৰ মালিক আৰু এইখনেই হৈছে মেইন বস্তুখন আৰু এইখন নহ'লে আমাক পাৰ্মিশ্যন নিদিয়ে
আৰু ইয়াৰে ৰাস্তাবোৰ ইয়াৰে পৰিৱেশটো ইমান ভাল লাগে আপোনালোককো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া পাহাৰখনত আমি উঠিলো
এয়া আমি পৰশুৰাম কুণ্ড আহি পাই গ'লোঁ আৰু ইয়াতে আজি আমি ৰাতি থাকিম আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ওচৰত থকা বেল আইকনটো দবাই দিব।